ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে। আজি মই সৰু মাছৰ এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ বাবে। ৰেচিপিটোৰ বাবে লাগিব অলপমান সৰু মাছ আৰু লগত লাগিব অলপমান মিডিয়াম চাইজৰ দুটা বিলাহী লৈছোঁ, দুটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈছোঁ আৰু এনেকৈ 4-5টা জলকীয়া মই ফালি ফালি লৈছোঁ। চাই থাকক। ৰেচিপিটোৰ বাবে মাছখিনিতে মই গোটেইখিনি বস্তু দি লওঁ, ফ্ৰাই কৰি নলওঁ আগতীয়াকৈ। তেনেকৈ গোটেইখিনি মছলা, পিঁয়াজ, জলকীয়া, বিলাহী দি কেনে সানি বহাই দিওঁ কেৰাহীত। বিলাহী, জলকীয়া, পিঁয়াজখিনি দি লৈছোঁ। অকণমান জিৰা বটা দিছোঁ, ধনিয়া পাউডাৰ দিছোঁ, ৰংগুড়া দি লৈছোঁ, নিমখো দি লৈছোঁ। লগতে অলপমান কেঁচা তেল দি 2 মিনিটমান মই এনেকৈ সানি কিনে থৈ দিম মেৰিনেট হ'বৰ কাৰণে। ধুনীয়াকৈ এইখিনি ঢাকন এখন দি 2 মিনিটৰ কাৰণে মেৰিনেট হ'ব থৈ দিম। এইখিনি মেৰিনেট কৰা হৈ গ'ল। এতিয়া আমি কেৰাহী এটা গৰম কৰি লৈছোঁ। ইয়াতে তেল দি কিনে তেলখিনি গৰম হ'ব দিছোঁ ভালকৈ। এতিয়া আমি মাছখিনি কেৰাহীত দি দিম। গোটেইখিনি মেৰিনেট কৰি থোৱা মাছখিনি আমি কেৰাহীত দি ল'লোঁ। ইয়াতে আৰু বেলেগ একো দিব লগা নাই, যিহেতু মই গোটেই মছলা পাতি গোটেইখিনি সানি দিছোঁ। এতিয়া এইখিনি অলপমান বহলাই কিনে ভালকৈ সেক লাগিব দিওঁ। এটা চাইড সেক লগা হোৱাৰ পিছত আমি উল্টা চাইডটো উল্টাই দিম। গেছটো অলপ হাই ফ্লেমত দিব লাগিব। দেখিছেনে মাছখিনিৰ পৰা পানী ওলাইছে? পানীখিনি শুহ যাব লাগিব। যোৱাৰ পিছত আমি উল্টাই দিম। চাইড হৈ গ'ল আৰু উল্টাই দিলোঁ মই আনটো চাইড হ'বৰ কাৰণে। ওলোটাওঁতে ভিডিঅ' কৰা নহ'ল, পাহৰি গ'লোঁ। অলপমান ঢাকনখন দি কেনে 3 মিনিটমান ল' ফ্লেমত হ'ব দিম, বিলাহী আৰু পিঁয়াজখিনি সিজিবৰ বাবে। ঢাকন দিয়াৰ পিছত মাছখিনি ধুনীয়াকৈ সিজি গ'ল। বিলাহী, পিঁয়াজ গোটেইখিনি মাছৰ লগত মিলি গৈছে। ৰেচিপি আমাৰ ৰেডি হৈ গ'ল। ইয়াতে আপোনালোকে ধনিয়া পাত থাকিলে দিব পাৰে, মোৰ তাত বৰ্তমান নাই। এতিয়া মই গেছটো অফ কৰি দিম। আজিলৈ ইমানে। ৰেচিপিটো যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কোনে কোনে এনেদৰে খাই পাইছে মোক কমেণ্ট কৰি জনাব।